ইমান ধুনীয়াকৈ চিকিউৰিটি দি ৰাখিছে ইয়াতে মানুহ ফটকছে ওয়েলকাম টু মাই ফ্রেন্ড চ্যানেল রাইজিং স্টার আৰু কি বা বিকেচিকে বাঢ়িছে এইবিলাক মই নাজানো পোনপ্ৰথমে আপোনালোকক সকলোকে আমাৰ ৰঙালী ৰঙাচৰীয়া বা সাৰফল জীৱাটো কিবা কিবা মানে ভোগালী বিহুৰ শুভেচ্ছা জনালো আপোনালোকক সকলোকে আৰু লগতে লাৰু পিঠা তিল চিল কিবা কিবি বনাইছি এইবিলাক চব খাব আহিব আপোনাৰ ঘৰলৈকে আৰু ইয়ে ব্লগ চক এইগিলা মোৰ দ্বাৰা নহ'ব सब गाइस कैसे आप लोग आए हो आप लोग सब मस्त और गाइस मैं भी मस्त और मैं सबका लड़का बाबू और मेरे यूट्यूब चैनल में आप सबको स्वागत करते सो वेलकम टू माय स्टार फैमिली तो गाइस আমি এতিয়া যাই আছো টুৰাত কাৰণ আজি আমাৰ আছে প্ৰগ্ৰাম তো আপোনালোকে দেখক চাওক আপোনালোকে আজি 14 জানুৱাৰী আৰু আজি মাঘ বিহু আছে মতে তো মাঘ বিহু উৰুকাৰাতে আমি যাই আছো টুৰাত প্ৰগ্ৰামৰ কাৰণে এনেকা দিন যে ঘৰত বিহু খাব পোৱা নাই তো এইপিনে আছে নিবেদিতা তো আৰু এইপিনে আছে মহিমা তো ৰাতিপুৱা মহিমা 5টা বজাতে আহি পাইছে আহি কেনে তাতে কেইটালৈকে ৰখিছা তুমি 5টা দেখা নাই ঠিক আছে কেইটা আহিছা আমি 6টা বজাত আহি পাইছো তুমি কেইটা ফোন কৰিছা তোমাক 5টা ফোন কিয় কৰিছা তাই আমি ওলাইছি আমাৰ 7:30 তো টাইমত 5টা বজাতে মানে ফোন কৰিছে বাবু উঠা সদায় টাইমত আহি যাব লাগে ঠিক আছে ডান্সাৰ সদায় টাইমত আৰু বাকিবোৰ মোক চলো তো আমি এনেকা ধেমালি ফূৰ্তি কৰি কেনে যাম আৰু তাতে গৈ কিনে দেখাই আছো কেনেকা হয় কি কথা তো লগ পাইছো গাইস একদম ভিডিওটো চাই कौन कहता है टमाटर लाल है लाल तो महिमा का गाल है जस्ट होटेल रूমৰ পৰা ওলাই আহিলো আৰু এটা বস্তু দেখাব লাগে আপোনালোকে ইপিনে চাওক পুৰা পাহাৰ কেনেকা কুঁৱলী পৰি আছে কি কোৱা ইয়েস কেনেকুৱা ফিলিংছ কেনেকুৱা মজা ভাল লাগিছে ভাত খাই কেনেকুৱা লাগিল বঢ়িয়া সঁচাকে গাড়ীত কি হৈছিল বমি চলো যোতে জুৱাইন যাওঁতে দুবাৰ কৰিছো দুবাৰ না তিনিবাৰ ৰবা কি আম দেখোন ৰে আমি কিনো বেলি আম বুলি ভাবিছিলো ইয়াস পেলক আম বুলি ভাবিছে চাওক বহুত বেলেগ ওয়াও ক্লেপ আপোনালোকে এইকাৰণে এটা লাইক কৰি দিও প্ৰগ্ৰাম কৰিব আহিছে নে খেলিব আহিছে ফুটবল আহিছিল হে মুখত কি লৈ আছে এইটো ললিব বম এইবোৰ পুৰা বম হয় পুৰা ব্লাষ্টাৰ এইবোৰ পুৰা গোটে বম এক বস্তা বম হয় পুৰা ধমাকা তো গাইজ পুৰা ধমাকা হ'ব যাইছে আৰু অলপ দেৰিকৈ ইয়াতে CM আহিব আৰু ইয়াতে আগত দেখা পাইছে আপোনালোকে পুৰা ট্ৰফি আছে আৰু ফাৰ্ষ্ট প্ৰাইজ হ'ল 3 লাখ আৰু ছেকেণ্ড প্ৰাইজ মানে ফাৰ্ষ্ট ৰানাৰ আপ হ'ল 1 লাখ আৰু ইপিনে দেখা পাইছে কি চালিয়াকে বাইক এখন ৰাখি থৈ দিছে যোনে পাই চাওক আৰু ফাইনেলি CM ছাৰ আহি পালে দেখা পাইছে পুৰা গাৰ্ড চাৰ্ট আহি গৈছে আৰু এতিয়া তেওঁ যাব পুৰা ষ্টেজত এবাৰ যাই কিনে কিবা কৰিব চাগে তো চাই লওঁ ক'ত যাই আছে কি কৰে আমি লগ পাইলো মেঘালয় বহুত বেছি ডাঙৰ ছিংগাৰ বুলি জানো তো জিতু পণ্ডা কি কয় কি ক'ব মানে মোৰ এইটো ব্লগৰ চেনেল হয় তো আপোনাক লগ পাই গ'লো মেঘালয়ত ইমান ডাঙৰ ছিংগাৰ এটাক লগ পাম বুলি মই ভাবা নাছিলোঁ চ' কি ক'ব আপুনি প্ৰথমতে মই মানে তোমালোকৰ গ্ৰুপক মই মোৰ ফালৰ পৰা অভিনন্দন জনাইছোঁ আজি মেঘালয়ত আমাৰ ইয়াৰ গাৰো পাহাৰত আহি পেলাই ইমান ধুনীয়াকৈ পাৰফৰ্ম কৰিব আহিছা মই বিৰাট সুখী আৰু লগ পাই পেলাই মানে হঠাতে আৰু আমাৰ পাৰ্টনাৰজনকো লগ পালোঁ বহুত দিনৰ পিছত প্ৰায় জুনতে পাইছিলোঁ ধনজিতক তো এতিয়া হঠাতে আকৌ বহুত দিনৰ পিছত পাই পেলাই ভাল লাগিছে আৰু বিশেষকৈ মানে তোমাৰ চেনেলক মানে মই এটা ক'ব বিচাৰিছোঁ অতি শীঘ্ৰে আমি একেলগতে মিউজিক প্ৰজেক্ট কৰিম তো লগ পাই আৰু অতি সোনকালে আমাৰ গুৱাহাটীত নিব কাৰণে মানে আমাৰ প্ৰগ্ৰাম তাতে তো জিতু পণ্ডা আৰু মোৰ এটা বস্তু ইমান বেছি ভাল লাগিছে যে এখন ষ্টেজতে মেঘালয়ৰ CM ছাৰ আৰু মই মানে আমাৰ গ্ৰুপটো পুৰা একেলগে আছোঁ এখন ষ্টেজত ইমান সহজ সৰল मिल गया तो सर से मिलकर बहुत अच्छा लगा सर ये मेरा YouTube चैनल है सो ये मतलब मेरा YouTube चैनल है
यूट्यूब चैनल इसलिए ब्लॉग भी बना रहा है वो भी। तो सर से मिलकर बहुत अच्छा लगा, तो थैंक यू सर, थैंक यू सो मच। पूरा CRP আহি গৈছে যে मतलब যোনে জিকিছে সিহঁতক ৰখা মানে কেনেকৈ গাঁৱত কৰি ৰাখিছে চাবনে পুৰা সুধিব লগা আমাৰ এজন মেম্বাৰ আছে। তো মহিমা কেনেকুৱা লাগিল? বহুত ভাল লাগিছে, জোৰে কোৱা। বহুত ভাল লাগিছে। ফাৰ্ষ্ট টাইম মানে চাইছোঁ এনেকুৱা ক্ৰিকেট খেল। অলৰেডি আমাৰ গুৱাহাটীত হৈ গৈছিলে, কিন্তু প্ৰগ্ৰেম থকাৰ কাৰণে যোৱা নাছিলোঁ। বাট ইয়াতে কিন্তু চাই কিন্তু মই যাই এনজয় কৰিছোঁ। পুৰা ফাৰ্ষ্ট টাইম প্ৰগ্ৰেম কৰিছোঁ আৰু বহুত বেছি ভাল লাগিছে। বহুত বেছি ভাল লাগিছে। কি ক'বা ৰঞ্জিত? বহুত বেছি ভাল লাগিছে, কাৰণ এনেকুৱা খেলৰ যোনবিলাক প্ৰগ্ৰেম আছে, এনেকুৱা খেলাৰ প্ৰগ্ৰেম আছে মানুহক প্লেটফৰ্ম বহুত ধুনীয়া ধুনীয়া দি আছে। ধুনীয়া ধুনীয়া আৰু ইমান ধুনীয়া ৰেচপেক্ট, ইমান ধুনীয়া সন্মান, ধন্যবাদ। কি ক'বা? সঁচাকৈ আমাক কিমান ধুনীয়াকৈ চিকিউৰিটি দি ৰাখিছে, যাতে ইয়াৰে মানুহ ফটকছে ওপৰত ষ্টেজত আহিব নোৱাৰে। দেন আমাক সঁচাকৈ মানে আৰু ইপিনে আছে আমাৰ চিফ মিনিষ্টাৰ ন, তো ইপিনে আছে চিফ মিনিষ্টাৰ। ইমান বেছি ভাল লাগিছে মানে কি ক'ম, সন্মান। আৰু ইয়াতে এখন বাইক আছে আৰু এইটো আপোনাৰ ট্ৰফি প্ৰাইজ মানি আছে। অ' মাই গড, পূৰা মানে ধামাকা হ'ব ওলাইছে। আৰু ইপিনে জাষ্ট জিকা টিমটো ইয়াতে আছে, আৰু এটা টিম আহি গ'ল যোনটো মানে অকণমান এক দৌৰ ৰানৰ কাৰণে হাৰি গ'ল। তো একো নাই, খেলত হাৰা জিকাত থাকে। তো ৱাও ৱাও মুমেণ্ট।